আসসালামু আলাইকুম সকলোকে আৰু সকলোকে নমস্কাৰ। আজি অকণমান দেৰিয়ে হ'ল, 2-3 মিনিটমান দেৰি হ'ল, তাৰ বাবে ক্ষমা কৰি দিব। এইটো চাগে মোৰ প্ৰথমটো লাইভ ভিডিঅ'। বহুকেইজন বন্ধু, বহুকেইজন দাদা মোৰ মই লাইভ আহিম বুলি আগত পষ্টটো দিয়াত বাট চাই আছিলে। গতিকে বাৰু যাই কি নহওক, অকণমান লেট হ'লেও ক্ষমা বিচাৰিছোঁ আৰু আশা কৰিছোঁ সকলোৰে ৰোজা ভালে কুশলে চলিছে, সকলোৱে ৰোজা ৰাখিছে। আৰু লকডাউনৰ কথাটো ক'বই নোৱাৰি, সকলো লকডাউনতে আবদ্ধ। আৰু যাই কি নহওক, আল্লাই ভাল কৰক, সোনকালে এই মহামাৰীটো আঁতৰ কৰক। আৰু সকলোকে ৰমজান মাহ মুবাৰক জনাইছোঁ, সকলোকে ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। আজি তৃতীয়টো ৰোজা। যেনেকৈ মই কথা দিছিলোঁ যে এটা জিকিৰ লৈ পেলাই আহিম বুলি কৈছিলোঁ, গতিকে ধন্যবাদ। ভিনদেউ উছমান ভিনি, আসসালামু আলাইকুম, ভাল লাগিছে। দিব্য, ভাল লাগিছে, তই আহিছ। গতিকে জিকিৰ এটা পৰিৱেশন কৰিবলৈ ওলাইছোঁ, আজান ফকীৰ চাহাবে লিখা। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ। ৰোজা ৰাখি আছোঁ, গতিকে পানীটো বাদেই খেপো গিলিব পৰা নাই, গতিকে অলপ ডিঙিটো জাম যেন হৈ আছে। গতিকে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু সুৰলৈ নাযাব, পৰিৱেশনটোহে কৰিবলৈ ওলাইছোঁ। আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব নিশ্চয়। ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান। নাজানো মুৰুখে আমি হলো গুনাহগাৰ বান্দা, বক চাওঁতা তুমি আল্লাহ কৰিবা আশা। ধন্যবাদ জিতুমণি দাস, ইজাজ ভাইটি, বিটু, ধন্যবাদ। মনজিত দা, ভাল লাগিছে, থেংক ইউ। ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান। নাজানো মুৰুখে আমি হলো গুনাহগাৰ বান্দা, বক চাওঁতা তুমি আল্লাহ কৰিবা আশা। চিন্তু হেৰা মোৰ মন আল্লাহৰে নামত, ভজো হেৰা মোৰ মন গুৰুৰে পাৱত বান্দা গুৰুৰে পাৱত। চৰাই ভৈলে সজা লাগে, সজাক লাগে পক্ষী, হস্তি হইলে সুৰক লাগে, কনাক লাগে লাঠি বান্দা কনাক লাগে লাঠি। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত বান্দা, বক চাওঁতা তুমি আল্লাহ কৰিবা আশা। আসমানৰে কুতুব তৰা আদমৰে জাত, সজাত মইনা সোমাই ঘনে লগাই মাত বান্দা ঘনে লগাই মাত। সজাৰে মইনাতি অনেক হে যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি বান্দাৰ এৰিলে পিৰিতি।
ধন্যবাদ সকলোকে ধন্যবাদ হেমন্ত শৰ্মা ধন্যবাদ সুবাহান হুছেইন ধন্যবাদ পিকু ৱাটছিং থেংক ইউ জাকিৰ হুছেইন ধন্যবাদ আৰু আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত বান্দা বক চাওঁতা তুমি আল্লাহ কৰিবা আসান জানি বান্দাই গুনাহ কৰে লগে লগে যায় নাজানি বান্দাই গুনাহ কৰে বকছে খুদাই বান্দাক বকছে খুদাই জানি বান্দাই গুনাহ কৰে বকচিব কিয় কাঁইত দেখি পাওঁ দিলে ভৰিহে বিন্ধিব বান্দাৰ ভৰিহে বিন্ধিব পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত বান্দা বক চাওঁতা তুমি আল্লাহ কৰিবা আসান বান্দা বক চাওঁতা তুমি আল্লাহ কৰিবা আসান খুব সুন্দৰ কথা এফাকি কলি এফাকি লিখিছে ইয়াতে যে জানি বান্দাই গুনাহ কৰে লগে লগে যায় আৰু নাজানি বান্দাই গুনাহ কৰে বকছে খুদাই যদি আমি জানি বুজি একেটা গুনাহকে কৰিছোঁ বা গুনাহ কৰিছোঁ তেতিয়াহ'লে তাৰ শাস্তি আমি নিশ্চয় পাম যদি আমি অজানিতে গুনাহ কৰিছোঁ আমাৰ এনেইতো আমাৰ খোজেপতি গুনাহ কিন্তু অজানিতে কৰা গুনাহৰ বাবে আল্লাহ মালিকে আমাক মাফ কৰিব কিন্তু জানি যদি আমি গুনাহ কৰিছোঁ আমাক মাফ নকৰে আৰু লিখিছে যে জানি বান্দাই গুনাহ কৰে বকচিব কিয় জানি বান্দাই যদি গুনাহ কৰিছে যদি মই জানি শুনি ভুল কৰিছোঁ মোক কিহৰ কাৰণে মাফ কৰিব কিহৰ কাৰণে ক্ষমা কৰিব আৰু কাঁইট দেখি যদি ভৰি দিওঁ পাওঁ দিওঁ যদি কাঁইট দেখি পাওঁ দিওঁ ভৰিটো বিন্ধিবই ন গতিকে কি সুন্দৰকৈ লিখিছে আকৌ এবাৰ এফাকি জিকিৰ আকৌ এবাৰ পৰিৱেশন কৰিছোঁ ভাল লাগে মোৰ অতিকৈ অন্তৰ চুই যোৱা এই কলিফাকি আকৌ এবাৰ পৰিৱেশন কৰি দিছোঁ জানি বান্দাই গুনাহ কৰে লগে লগে যায় নাজানি বান্দাই গুনাহ কৰে বকছে খুদাই বান্দাক বকছে খুদাই জানি বান্দাই গুনাহ কৰে বকচিব কিয় কাঁইত দেখি পাওঁ দিলে ভৰিহে বিন্ধিব বান্দাৰ ভৰিহে বিন্ধিব ধন্যবাদ ভাল লাগিল আপোনালোকৰ মুখৰ আগত জিকিৰ এটি পৰিৱেশন কৰিব পাৰিলোঁ অলপ মিউজিক হ'ব লাগিছিল বৰদলৈ দিব্য ঠিকে কৈছ মিউজিক অলপ হ'ব লাগিছিলে পিছে আৰু এটা কথা এইখিনিতে মই লাইভ মোৰ ফেচবুক লাইভৰ জৰিয়তে মই সকলোকে কওঁ সকলোৰে পৰা এটা দোৱা বিচাৰিছোঁ সকলোৰে পৰা এটা প্ৰাৰ্থনা বিচাৰিছোঁ আমাৰ আমি জিকিৰ পৰিৱেশন যেতিয়া কৰি আছিলোঁ তেতিয়া ষ্টেজ মঞ্চই বা য'তে ত'তে তেতিয়া আমাৰ লগত আমাৰ বাঁহীবাদক আছিলে কলিয়াবৰৰ কেশৱ পাচনি ছাৰ মই মামা বুলিয়ে মাতোঁ গতিকে তেওঁ এতিয়া বৰ্তমান বৃক্কৰ ৰোগত আক্ৰান্ত হৈ পেলাই কলিকতাৰ কোনোবা এখন হস্পিটেলত চিকিৎসাধীন হৈ আছে গতিকে সকলোকে মই কৰজোৰে অনুৰোধ জনাইছোঁ যে তেওঁৰ কাৰণে দোৱা কৰে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰে যে তেওঁ অতি সোনকালে সুস্থ হৈ উঠে আৰু তেওঁ আকৌ আগৰ দৰে আমাৰ লগত যাতে জিকিৰ পৰিৱেশন কৰিব পাৰে জিকিৰত বাঁহী বজাব পাৰে তেওঁৰ বাঁহীৰ সুৰবোৰ এতিয়াও আজি আমাৰ বুকুত আমাৰ কাণত এতিয়াও ভাঙি আছে ময়ো দোৱা কৰিছোঁ মামা আপোনাক আল্লাই সোনকালে সুস্থ কৰি তুলিব আৰু সকলোকে মই দোৱা কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ বিটু পুৰণা দিনবোৰ মনত পৰি গ'ল বুলি কৈছা ভাল লাগিছে আৰু ইনশাআল্লাহ আজিতো অকণমানেই গালোঁ কাইলৈ ঠিক এনেকুৱা 12 মান বজাতেই আকৌ এটা জিকিৰ পৰিৱেশন কৰিম আৰু বিটু ধৰিব পাৰিছা নিশ্চয় আমাক আজিমুদ্দিন ছাৰে শিকাইছিলে আজি মই আজিমুদ্দিন ছাৰকো জনাইছোঁ আৰু তোমাৰ ফেভাৰিট জিকিৰ এফাকি আছে মই অকণমান পৰিৱেশন কৰি দিবলৈ ওলাইছোঁ
কাইলৈ এইটো ভালকৈ গাম বাৰু ইনশাআল্লাহ দোৱা কৰিবা আল্লাহ যাতে ভালে কুশলে ৰাখে পৰিৱেশন কৰি দিছোঁ কুৰানে পুৰাণে এইটো এটা সমন্বয়ৰ জিকিৰ আজান ফকীৰ চাহেবে লিখা আমাক আজিমুদ্দিন ছাৰে দি গৈছিলে শিৱসাগৰৰ আজিমুদ্দিন আহমেদ ছাৰ তেওঁ বৰ্তমান জিকিৰ চৰ্চা কৰে কুৰানে পুৰাণে একে একে কৈছে বুজিবা মহন্তৰ লোক এই দুনিয়াতে আছে দুই বেশে মুৰ্শিদে বুজাব তোক বুজিবা মহন্তৰ লোক নীতি উধৰম আচৰণ প্ৰৱৰ্তন মনে মহন্তৰ সং বুজিবা মহন্তৰ লোক সন্তজনলৈ আশা মই কৰিলোঁ আশা নকৰিবা ভং বুজিবা মহন্তৰ লোক কুৰানে পুৰাণে একে একে কৈছে বুজিবা মহন্তৰ লোক ধন্যবাদ আৰু সকলোকে এয়া ৰাকেশ দেৱনাথ দা থেংক ইউ ৰাকেশ দা ফৰ ৱাচিং মিউজিক মেনেজ কৰিবলৈ কৈছে মোৰ বন্ধু দিব্য মিউজিক ইয়াত অকণমান মেনেজ কৰিবলৈ দিগদাৰ যিহেতুকে লকডাউন চলি আছে বাৰু চেষ্টা কৰিম তোৰ আশাটো পূৰা কৰিম তোৰ লগতো বহুত পুৰণা স্মৃতি আছে মনত পৰে ভাৰ্গৱ ফুকন দা ৱাচিং ভাল লাগিছে চলমন হৰ হাউ ইউ ব্ৰ থেংক ইউ ফৰ ৱাচিং তাৰপিছতে আছে ফিৰাদ আলি ধন্যবাদ প্ৰণৱ কি খবৰ প্ৰণৱ ভাল লাগিছে মোক জইন কৰাৰ কাৰণে লাইভত কামালুদ্দিন ফাৰুক কমল ভাই ফাৰুক ভাই কি খবৰ ধন্যবাদ ভাল লাগিছে আজি প্ৰথম লাইভ আগতে এটা দিছিলোঁ সৰুকৈ লাইট আৰু ধন্যবাদ মোৰ লকডাউনৰ আগৰ এটি মই ভিডিঅ' দিছিলোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰো কৰিছে যথেষ্টখিনি ভাইৰেলো হৈছে অৱশ্যে মোৰ বন্ধু কল্পক মিছ কৰিছোঁ কল্পক পোৱা নাই কমেণ্ট বক্সত ক'তবা আছে আৰু কিবা অকণমান শুনিবলৈ ইচ্ছা কৰিছে নি ৰাইজে যদি ইচ্ছা কৰিছে তেতিয়াহ'লে অকণমান কিবা এটা শুনাবলৈ পাৰি ৱেভ ভাল লাগিছে सलमान हरो भाई थोड़ा फतेहपुर के बारे में बोलो फतेहपुर में क्या था कुछ नहीं था बस सब लोग थे मौज मस्तियाँ थी और अच्छी तरीके से थोड़े दिन कटे बारे मेटारটোৰ পৰা ফাৰলি কাটি যাব নাপায় মই কিতাপ এখন লৈ থৈছোঁ জিকিৰৰ আচ্ছা আৰু এটি সমন্বয়ৰ জিকিৰ বৰ পপুলাৰ জিকিৰ সকলোৱে পৰিৱেশন কৰিছে আগতে এইটো নাগাওঁ এইটো কাইলৈ গাম থৈ দিছোঁ আজি অকণমান বেলেগ এটা জিকিৰ গাওঁ আমাৰ কলিয়াবৰৰ মনোৱাৰ আলী চাহাবে লিখা জিকিৰ আৰু আমাৰ হজুৰ বাবাৰ নামটো মই পাহৰি গৈছোঁ কোনোবা যদি কলিয়াবৰৰ এজাজ আছা বিটু হজুৰ বাবাৰ নামটো কিবা আছিলে পাহৰিলোঁ মই তেখেতে আৰু আমাৰ মনোৱাৰ আলী মামাই লিখা জিকিৰ এটি আছিলে শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা অনুৰোধ আহিছে ভাল লাগিছে শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া এইটো জিকিৰ নহয় আচলতে এইটো সমন্বয়ৰ গীত এইটো মই আকৌ এবাৰ ভালকৈ বস্তুটো চাব লাগিব খুব মোৰ মনত নাই কিন্তু মই কাইলৈ ইনশাআল্লাহ পৰিৱেশন কৰিম বিটু কথা দিলোঁ তোমাক 12 বজাত কাইলৈ আকৌ লগ ধৰিবা মোক এনেকৈ লাইভত এতিয়া মই আমাৰ মনোৱাৰ আলী মামাই লিখা জিকিৰ এটা আছিলে অকণমান তাৰে গুণগুণাই দিবলৈ ওলাইছোঁ বৰ ডাঙৰ কথা এইটো জিকিৰ পৰিৱেশন কৰি মই আমাৰ লাঙিগাঁও মধুপুৰ মানে যিটো 2 বছৰৰ মূৰে মূৰে জলসা হয় তাত মই প্ৰাইজো পাইছিলোঁ
বাৰু ধন্যবাদ সকলোকে, সেই সমিতিখনলৈও ধন্যবাদ আমাৰ বদিৰদ মামা মানে অকণ মামা, তাৰপিছতে ধন্যবাদ ইমদাদুল মামা, ধন্যবাদ আজিমুদ্দিন ছাৰ, ধন্যবাদ নেকিবুদ্দিন ছাৰ আৰু সুদূৰ নলবাৰীৰ নৱাজুদ্দিন ছাৰ, সকলোকে ধন্যবাদ দিছোঁ এই লাইভ মাধ্যমৰ জৰিয়তে। আৰু যিকিটো অকণমান গুণগুণাই দিওঁ, বৰ বেছি দীঘলীয়া কথা হৈছে। বৰ পীৰ চাহেব তাৱাজু পাথৰো সোণ হৈ যায়, পাথৰো সোণ হৈ যায়। এইখিনিতে মনত পেলাব লাগিব মোৰ বন্ধু পাপু আহমেদ বাঁহী, জয়ন্ত লোহাৰ থেংক ইউ, ৰুকচানা চাই আছ তই, জিয়াউৰ ৰহমান থেংক ইউ, ভেৰি নাইচ, হাউ আৰ ইউ? মোৰ ভালেই, আপোনাৰ ভালনে? আচ্ছা, বৰ পীৰ চাহেবৰ তাৱাজু পায় পাথৰো সোণ হৈ যায়, পাথৰো সোণ হৈ যায়। তাৰপৰা পাহৰিছোঁ, খুব ধুনীয়া আছিলে, মোৰ লিখা নাই জিকিৰটো, আৰু মই আশা কৰিম জিকিৰটো মই আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ। কুবাপলিত নবী নগৰ ফালে যায়, নৰ নাৰী মতুৱাৰা আনন্দ গীত গায়, কুবাপলিত নবী নগৰ ফালে যায়, নৰ নাৰী মতুৱাৰা আনন্দ গীত গায়, বৰ পীৰ চাহেবৰ তাৱাজু পায় পাথৰো সোণ হৈ যায়, পাথৰো সোণ হৈ যায়। ধন্যবাদ। চিতুমণি বৰ ধুনীয়া সুন্দৰ ৰিকুৱেষ্ট এটা কৰিছে, মই এইটো জিকিৰে কৈছিলোঁ কাইলৈ গাম বুলি, গতিকে তেওঁ মোৰ ফেভাৰিট বুলি কৈছা, ধন্যবাদ। মই অকণমান গুণগুণাই দিছোঁ, ভুল হ'লে ক্ষমা কৰিবা আকৌ দেই। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, হিন্দুক জ্বলাব হায় অ' আল্লাহ, মুছলমানক পুতিব হায় অ' আল্লাহ, হায় অ' একেখনি জমিনৰ তল, হায় অ' একেখনি জমিনৰ তল। ধন্যবাদ জিতুমণি, ধন্যবাদ সকলোকে, ধন্যবাদ যিসকলে আজি মোৰ লগত লাইভত জড়িত হ'ল, আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ দুৱা পালে হয়তো ভৱিষ্যতলৈ এনেধৰণেই কিবা এটা, এনেকুৱা ধৰণৰ ক্ষেত্ৰতে কিবা এটা নামি যাম বুলি চিন্তা এটা কৰিছোঁ, আৰু আপোনালোকে দুৱা কৰিব, মোৰ কাৰণেও অলপ দুৱা কৰিব। মই যিহেতুকে মোৰ কথাখিনিও আগতে এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত জনাইছিলোঁ, গতিকে ইতিমধ্যে এতিয়াও একেই পৰিস্থিতি, আৰু লকডাউন কমা নাই, বাঢ়িছেহে, গতিকে সহায় সহযোগিতাও আশা কৰিছোঁ
সমৰ্থন অনুযায়ী কোনোবাই যদি পাৰে সহায়ো কৰিব। আৰু ইনশাআল্লাহ মোৰ যিখিনি আছে মই আপোনালোকৰ মাজলৈ আনিছোঁ আৰু আপোনালোকে দোৱা কৰিব মোৰ কাৰণে, মোৰ পৰিয়ালটোৰ কাৰণে। মোৰ কণমানি ছোৱালী এজনী আছে, 2 বছৰ হোৱা নাই, হ'ব আৰু 2 বছৰ 9 মাহ। তাইৰ কাৰণেও দোৱা কৰিব আৰু মোৰ ঘৰখনৰ কাৰণে দোৱা কৰিব, মা বাবাৰ কাৰণে দোৱা কৰিব, মোৰ মানুহজনীৰ কাৰণে দোৱা কৰিব। আৰু মই আপোনালোকক এনেকৈ অকণমান আমোদ দি যাবলৈ চেষ্টা কৰিম, মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰিম জিকিৰৰ জৰিয়তে। অৱশ্যে জিকিৰৰ জৰিয়তে এইটো মনোৰঞ্জন বুলি ক'লে ভুল হ'ব, কিন্তু যিমানখিনি পাৰোঁ আপোনালোকৰ মাজলৈ আহিবলৈ, সোমাবলৈ, আপোনালোকৰ মাজত সোমাবলৈ চেষ্টা কৰিছোঁ। ইনশাআল্লাহ কাইলৈ 12 বজাত আকৌ আহিম লাইভ, আকৌ এটি বেলেগ ধৰণৰ জিকিৰ, আজান ফকীৰ চাহাবৰ জিকিৰ আৰু কিছুমান মোৰ ভাল লগা আৰু পাৰিলে চেষ্টা কৰিম আপোনালোকৰ ভাল লগা 2-এটা জিকিৰ পৰিৱেশন কৰিবলৈ। অলপ গোটেইটো নোৱাৰিলেও কলিটো হ'লেও অলপ হ'লেও। গতিকে ধন্যবাদ সকলোকে আকৌ এবাৰ সকলোকে ৰমজান মুবাৰক। আৰু আশা কৰিছোঁ সকলোৱে ৰোজা ৰাখিব আৰু বেছি বেছি স্বভাৱৰ কাৰণে, বেছি বেছি নেকিৰ কাৰণে। আৰু মোৰো ৰোজা আছে, দোৱা কৰিব যাতে আল্লাহ মোৰো ৰোজা কবুল কৰে। ক'ব নোৱাৰি কাৰ দোৱা কেতিয়া কবুল হয়, কাৰ জৰিয়তে কবুল হয়। গতিকে সকলোকে আকৌ পুনৰবাৰ ধন্যবাদ জনাই আজি লাইভৰ পৰা বিদায় বিচাৰিছোঁ। খুদা হাফিজ।